তো গাইছ ইয়াত দেখিছেনে আগতে আমাৰ এই মথাউৰিটো বহুত ভাল কৰি দিলে। বতাহতে লৈ বতো ন গাইছ দেখিছেনে বাৰু এয়া ফাইনেলি এখন 2 বছৰ শিকিলো মানে এতিয়া কমপ্লিট হৈ গ'ল শিকি চলাব পৰা হ'ল। এখন কি কৰিব তো গাইছ এয়া ৱায়াৰ নমাই আছো। তো গাইছ এয়া দেখিছেনে ইয়ালৈ হিমন্ত মামা আহিব এই ঘৰটোত কিবা ভাষণ দিব বোলে, সেইকাৰণে এই ঘৰটো বনোৱা হৈছে। এয়া গাইছ দেখিছেনে মাটিত মছলা মানে চিমেণ্ট মিক্স কৰিব নোৱাৰে যে, সেইটো কাৰণে এনেধৰণৰ এনেকুৱা চিষ্টেমত দিয়া হৈছে মানে। এয়া হেল্ল' গাইছ, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত মামা আহিব, তাকে ব'লক অকণমান চাবলৈ যাওঁ। গৈ থাকোঁ দেই বুলি ক'লে ইমান ডাঙৰ সেইখন কৰিলে দেখিলোঁ। হেল্ল' গাইছ, এতিয়া মামা গ'লগৈ, এতিয়া আমি ঘৰলৈ আহি আছোঁ।